কবিতাৰ শিৰোনাম মানুহ বিষয়ক। কবি মানসী গগৈ, সংগীত সুভাষ গগৈ। হৈছৈ কোলাহল, হিন্ধি দিয়া বাটেৰে কোনোমতে সৰকি আহিছো। সময় আছেনে কাজলি পাতি লবলৈ উচুপনি, নিশাৰ চৰাইৰ মাতৰ বিষাদ। একে হৰিল লৈ সপোন দেখা মানুহবোৰ আন্ধাৰত ডুবিছে, খহি পৰিছে পোহৰত। মানুহ মানে ব্ৰেণ্ডেড সামগ্ৰীৰে জীৱন সজোৱা মানুহ, নৱজাতকক ডাষ্টবিনত পেলোৱা মানুহ, জননীক বাটৰ ভিখাৰী হবলৈ এৰি দিয়া মানুহ, হৃদয়বান মানুহ, ঠগি খোৱা মানুহ, ঠগ খোৱা মানুহ, ভাত বিচাৰি দেশ এৰি অহা মানুহ, যুগ যুগ ধৰি শোষিত বঞ্চিত মানুহৰ নিৰন্ন ৰুগ্ন শিশু মানুহ। জুয়ে পুৰা বানে গৰকা গাঁৱত সভা পাতিবলৈ আকাশীজানত অহা মানুহ, গামোচা পিন্ধোৱা মানুহ, গামোচা পিন্ধা মানুহ, কঠীয়া তোমাই থকা মানুহৰ হুক কাঢ়ি মালা পিন্ধা মানুহৰ কথা, অংক মিলোৱা মানুহৰ কমিছন। শব্দে এটাৰ পৰা উঠি অহা ময়ো মানুহ। মানুহ হবলৈ মৰো, ভাগ্যত একোৱে নাই বুলি তেওঁলোকে হাঁহে। তেওঁলোকে নাজানে আচলতে ভাগ্যক হেমাৰ।